নমস্কাৰ বন্ধুসকল, মোৰ নতুন ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে নিব লাগিব এইখন চাইকেলখন লৈ গ'লে বাইকখন নিনো, বাইকখন ল'লে এতিয়া চাইকেলতে নিব, সেইটো কাৰণে চাইকেলখনত লৈ যাওঁ পাত আনিবলৈ গ'লে। তেতিয়া পূৰা একদম কাপোৰ চাপোৰ লগাই লৈ এতিয়া যাওঁ ছাগলী পাত আনিবলৈ। পেহীয়েকৰ ঘৰলৈ গৈছে, আহি পাইছোহি আৰু গছেই গছ। এখন কি দা বুলি কয়? হা এই টিউবেদি বান্ধি আছে পুৰা, লগতে পুৰা লাজ কৰে আৰু লাজত এক নম্বৰ। ইমান দাম এইডাল হৈ যাব ন এইডাল। এতিয়া আমি কলৈ যাম? এতিয়া আমি পাত পাৰিবলৈ যাম। এইডাল কিমান দীঘল দেখিছে নে নাই? এয়া পাত এনেই দেখুৱাইছে কিমানটো বৰ দীঘল। এইটো আহি আছে, ইও যাব আমাৰ লগত পাত পাৰিবলৈ। ইও একদম বহুত লাজ কৰে, দুইটাই একদম লাজ কৰে। এতিয়া যাওঁ পাত আনিবলৈ। ৰখি গৈছোঁ একদম, সিহঁতৰ কাৰণে দেৰি হৈ গৈছেগৈ। কেতিয়াবাই মই ওলালোঁ ঘৰৰ পৰা, সেইকাৰণে ৰখি পাত পাৰিবলৈ গৈ আছোঁ। এয়া আগত গৈ আছে এইকেইটা। থৈ দিছে এইখন বেলেগ গাঁও। আমি পুৰা একদম পাত পাৰিবলৈ গৈ আছোঁ। ৰাস্তা একদম গৰম। কেনেকুৱা লাগিছে গৈ? ভাল লাগিছে, খুব ভাল লাগিছে। গৰমত ন তিনিটা একদম পুৰা চাইকেল লৈ লৈছোঁ। যাব লাগিব টাৰ্ণিংটোত ন। আগতে মই এইফালে অহা নাই বাৰু। আহিছো এইটো ৰাস্তা, বহুত পুৰণি ৰাস্তা হয়। পুৰা এইটোৱে আদিবাসী এৰিয়াৰ হয়, আদিবাসী এৰিয়া হয়। এই তিনিটালে চাওক। ঐ পৰিবি ঐ। কেনেকুৱা লাগিছে উঠি? হা ভালকে চলা, পৰিবি নহবা। একদম বেয়া ৰাস্তা, গোটেই গাত পানী চানী। গোটেই শিৱ মন্দিৰ আছিলে আগতে এতিয়া বেলেগকে বনাব, এইটো পুৰণাটো। এয়া গোটেই এখন একে সৰু গাত চাত গোটেই আছে, একদম আহিব নোৱাৰি। গোটেই এইটো কালভাৰ গোটেই ইয়াত পানী হৈ যায়। এইটো অঞ্চল গোটেই বালিবিলাক দি থৈ দি আছে, সেই গোটেই একদম আগত গৈ আছে এইকেইটা। কোনফালে যাব? বহুত দূৰৰ পৰা পাতটো আনিব লাগে। এবাৰ গাঁওখনৰ নাম ক কি? ডিপ্লুঙা 15 নম্বৰ নাই। ডিপ্লুঙা 15 নম্বৰ। কোনফালে আছে? সিহঁতৰ ঘৰৰ পৰা পাতটো আনিব। এই পুৰা একদম লিডাৰ। লাঠি কিডাল কিয় লৈ আহিছ ন? মাছ মাৰিব লাগিব না। সিহঁতে পুৰা একদম বাট দেখুৱাই পুৰা লৈ গৈ আছে। এইকেইটা আহি আছে দৌৰি। আজি পাত নিমিয়ে ন হৃদয়? আজি পুৰা পাত নিবি। কেনেকুৱা লাগিছে? ভালে লাগিছে। পুৰা ভাল ল'ৰা একদম, লগৰ আৰু লগৰ নিচিনাকে থাকে আৰু ল'ৰাটোৱে একদম পুৰা গা ধুই থাকিবলৈ ভাল ন সেইটো? ভালে। খালি যোগ হ'ব বেছি। পথাৰ মাছ গোটেই বাঁহৰ তলত একদম
বাৰী তলত একদম ৰখি আছোঁ গোটেই পিছফালে আদিবাসী মানুহ বহুত গৰম উঠিছে একদম বহুত ভাগৰ লাগিছে একদম কি ক'ম বহুত দূৰ একদম চাইকেল চলাই আছোঁ ৰাস্তা একদম বহুত বেয়া যেতিয়ালৈকে ধান নেকাটে এইকেইটা দিন বহুত কষ্ট একদম ছাগলী পাত য'ৰ পৰাই নহয় আনিবই লাগিব নহ'বা পেটটো নহৰিব সিহঁতৰ পূৰা একদম পাত হৈ গ'ল কেনেকুৱা লাগিছে সেইটো পাতখিনি ভেৰি গুড হৈ গ'ল গোটেই পাত লৈ পেলাই এতিয়া যাওঁ আৰু বান্ধি আছে পাতটো বান্ধি আছে পাৰি দিলে আধা আধি পাত পাৰিছে এতিয়া পাতটো পাৰিব আৰু এতিয়া কি হ'ব হা এতিয়া চা ক্লাছ কৰিছ পাত পূৰা পাৰি হৈছেগৈ আৰু অকণমান আছে পাৰ সেইফালটো লৈ আহ কেনেকুৱা লাগিছে পাৰি পৰুৱা একদম গোটেই আমলালি পৰুৱা সেইটো কেনেকুৱা লাগিছে সেইটো পৰুৱা একদম পূৰা একদম কামুৰি আছে আমললি পৰুৱাই একদম বোকা একদম অৱস্থা একদম বেয়া হৈ গৈছে একদম পাত একদম পাত পাৰি আছে গোটেই এইবিলাক পাৰি আছে একদম পাত একদম অৱস্থাই নাই পূৰা একদম পাত হৈ গ'ল কেনেকুৱা লাগিছে সেইটো পাতখিনি ভেৰি গুড হৈ গ'ল গোটেই পাত লৈ পেলাই এতিয়া যাওঁ আৰু বান্ধি আছে পাতটো বান্ধি আছে চব পূৰা বান্ধি লৈছোঁ একদম পাতনি খুব ভাল লাগিছে পাত পাৰি খুব ভাল লাগিছে কি বোকা হৈ গ'ল ন পাত দেখিছে গোটেই বোকা হৈ গ'ল একদম আমললি পৰুৱা একদম গোটেই বগা আছে এইটো লৈছোঁ ইয়াত লৈছোঁ আকৌ এইখন চাইকেলত লৈছোঁ আকৌ মোৰ চাইকেল এইটো আগত আছে মোৰ এইটো চাইকেলত পাত আছে বৌ এতিয়া আহি দে যাব লাগে ন এয়া পাত লৈ গৈ আছে একদম পূৰা এতিয়া দিয়াহে কথা আৰু ছাগলীক ন সিদৈ পূৰা একদম ইয়াৰ একদম আজি বহুত কষ্ট কৰিছে সি বাটটো বহুত সৰু সেইটো কাৰণে পাতটো এইটো নদীত ধুব লাগিব গোটেই পাতটো লৈছোঁ ইয়াত বতাহ একদম ধুনীয়া মাৰি আছে একদম এয়া পাত দেখিছে পাত লৈ আছে আজি খোৱাহে কথা আৰু ন বলক এতিয়া যাব লাগে হয় নহয় খোজকাঢ়ি গৈছোঁ আমি একদম পাত আনি আছে তো এতিয়া বোকা লাগি আছে কাৰণে ইহঁতে নদীতে ধুম আৰু পাতটো এতিয়া খুলিব লাগিব ন ল'ৰা পাতটো ইয়াতে ধুব লাগিব পাতটো খুলি আছে সিহঁতে এতিয়া ছাগলীকেইটা একদম পাত খাবলৈ আহিছে পাত দেখি একদম নিমপাত একদম যা যা পূৰা একদম ৰ'দ দি আছে একদম পূৰা একদম গৰম উঠিছে এয়া পাত ধুই আছে এই পাতখিনি যা কালভাৰ ৰাস্তা অৱস্থাই নাই গোটেই ফাইনেলি ঘৰ আহি পাই গ'ল ছাগলী পাত আনিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব